নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি অতি গুৰুত্বপূৰ্ণ বিষয় এটা লৈ আমি আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। চৰকাৰে বিভিন্ন বিভাগৰ কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি কৰা হৈছে, অংগনবাড়ী কৰ্মীসকলৰ দৰমহা বৃদ্ধি কৰা হৈছে, অংগনবাড়ী সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰা হৈছে, ৰান্ধনীৰ দৰমহা বৃদ্ধি কৰা হৈছে, আশা কৰ্মীৰ দৰমহা বৃদ্ধি কৰা হৈছে, ছুপাৰভাইজাৰ দৰমহা বৃদ্ধি কৰা হৈছে। গতিকে এই কৰ্মচাৰীসকলৰ কিমান দৰমহা বৃদ্ধি পাব সবিশেষ আমি অজন্তা নাগ বাইদেউৰ মুখেৰে শুনোৱা হওক। আমি অংগনবাড়ী কৰ্মীৰ মাহিলী পাৰিতোষিক 6,500 টকাৰ পৰা 8,000 টকালৈ, অংগনবাড়ী সহায়িকাৰ পাৰিতোষিক 3,250 টকাৰ পৰা 4,000 টকালৈ, পোষণ ৰান্ধনীৰ পাৰিতোষিক 1,500 টকাৰ পৰা 2,000 টকালৈ বৃদ্ধি কৰিছোঁ। একেদৰে আশা কৰ্মীসকলৰ পাৰিতোষিক 3,000 টকাৰ পৰা 4,000 টকালৈ বৃদ্ধি কৰা হৈছে আৰু আশা ছুপাৰভাইজাৰসকলৰ পাৰিতোষিক 9,000 টকাৰ পৰা 10,500 টকা। যিহেতু এইটো অতি ভাল খবৰ, গতিকে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগৰজনকো শ্বেয়াৰ কৰি দিব। গতিকে আজিলৈ আহিছোঁ, পুনৰ এটি ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।